বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল হেল্প ফৰ আছামলৈ। মাতটো অলপ প্ৰব্লেম হৈ আছে, চব বেমাৰটো ভালে পোৱা নাই, ভিডিঅ'টো এডজাষ্ট কৰি চাই ল'ব। তো আজি এক বিশেষ খবৰ লৈ আহিছোঁ। আপোনালোকে সকলোৱে গম পাইছে যে বহাগ বিহুৰ সময়ত আলফা স্বাধীন পৰেশ বৰুৱাই তেখেতে শান্তি আলোচনাত আহিব বুলি বিভিন্ন একাংশ মাধ্যমত আপুনি মিডিয়াত হয়তো ফেচবুক পেজত চাই আছে, কিন্তু এয়া অপপ্ৰচাৰ বুলি পৰেশ বৰুৱাই নিজে তেখেত জনায়। তেওঁলোকে সংবাদ মাধ্যম নিউজ 18 হয়তো ফোনৰ বাৰ্তালাপ তেখেতে দাঙি ধৰিছে। সঁচাকৈ আলোচনাৰ বাবে আহিব নেকি পৰেশ বৰুৱা? মঙলবাৰৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলফা স্বাধীনৰ আলোচনাত বহিব বুলি চৰ্চা চলি থকাৰ সময়তে আলফা স্বাধীনৰ মুখ্য আয়োজক পৰেশ বৰুৱাই নিউজ 18 সৈতে ফোনৰ যোগে কথা পতা হয়। বহাগ বিহুৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলফা স্বাধীনৰ কোনো আলোচনা অসম্ভৱ বুলি মন্তব্য কৰি পৰেশ বৰুৱাই কয় যে বহাগ বিহুৰ সময়ত আলফা কোনো ধৰণৰ আলোচনাৰ মেজলৈ নাহে। এয়া অসম্ভৱ কথা, আলফাক লৈ এইবোৰ অপপ্ৰচাৰ চলাইছে। এইবোৰ অপপ্ৰচাৰত কোনো ফুল নাযাব। আমাৰ ছিংগল পইণ্ট এজেণ্ডা মানিলেহে সম্ভৱ আলোচনা। সাৰ্বভৌম স্বাধীন অসম আমাৰ মূল এজেণ্ডা। উল্লেখযোগ্য যে 41 বছৰ ধৰি সংগ্ৰামৰ অন্তত কেন্দ্ৰৰ সৈতে বহিবলৈ পৰেশ বৰুৱা আহি আছে বুলি চৰ্চা চলি আছে। আলোচনাৰ মৰ্মে এক শান্তি চুক্তি স্বাক্ষৰ কৰিবলৈ আলফা স্বাধীন মুখ্য আয়োজক পৰেশ বৰুৱাই বিহুৰ আগে পিছে অভাৰগ্ৰাউণ্ড হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছিল ৰাষ্ট্ৰীয় সংবাদ মাধ্যম আউটলুক ইণ্ডিয়াই। তো বন্ধুসকল, এইখিনিয়ে আছিল যে কনফাৰ্ম ৰিপৰ্ট হ'ল যে বহাগ বিহুৰ সময়ত শান্তি চুক্তিৰ মাজলৈ নাহে পৰেশ বৰুৱাই। তো এইখিনি তেখেতে নিউজ 18 ফোন যোগে জনাই দি আছে। তো বন্ধুসকল, ভিডিঅ'টো এইখিনি আছিল। যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তাৰ কাষতে থকা ঘণ্টিডাল টিপি দিব নাপাহৰিব। বন্ধুসকল, চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ থেংক ইউ, বাই।